প্ৰথমবাৰৰ বাবে ঐতিহাসিক যি আমাৰ জনাদেশ সেই জনাদেশৰ পিছত বডোলেণ্ড পিপল ফ্ৰণ্টৰ লগত আজি আমি এক বৈঠকত মিলিত হ'লোঁ। BTC প্ৰধান হাগ্ৰাম মৈলে ডাঙৰীয়া সহিতে আমাৰ 14 গৰাকী NDAৰ নিৰ্বাচিত বিধায়ক বিধায়িকাসকলো আজি উপস্থিত আছিল। লগতে BTCৰ সমূহ কাৰ্যবাহী সদস্য আৰু আমাৰ জেনেৰেল মেম্বাৰ সাধাৰণ বা পাৰিষদ সকলো উপস্থিত আছিল। আৰু দুটা দলৰ বিশেষভাৱে BPF BJP দলৰ আমাৰ 5খন জিলাৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখে আমাৰ বিষয়ববীয়াসকল উপস্থিত আছিল। আমি ঐতিহাসিক এই জনাদেশৰ এই মুহূৰ্তত আমি দুটা দলে আগন্তুক 5 বছৰ কিদৰে আগবাঢ়িম, মিত্ৰতাৰ ধৰ্মৰ পালনৰ জৰিয়তে BTCৰ যি বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু সমবিকাশৰ বাবে কিদৰে আমি আগবাঢ়িম, এই গোটেইখিনি কথা আজি আমি ইয়াত আলোচনা কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে আহ্বান জনাইছিল যে আটাইকেইটা আমাৰ NDAৰ ঘটক দলৰ লগত এইদৰে আমি নিৰ্বাচনৰ পিছতে আলোচনাত মিলিত হ'ব লাগে, বহিব লাগে। আৰু ইতিমধ্যে আমি অগপ দলৰ লগত আজি ৰাভা আছাম যৌথ মঞ্চৰ লগত বা সংগ্ৰামী মঞ্চৰ লগত এতিয়া BPF দলৰ লগত আৰু আমাৰ যোৱাকালি কাৰ্যালয়তে আমি সন্মিলিত গণশক্তি অসমৰ লগতো আমাৰ বৈঠক অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ প্ৰায়বিলাক দলৰ লগত বৈঠক হৈ গ'ল। গতিকে আমি সকলোৱে একেলগে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে আৰু আমাৰ যি বিকশিত অসম সুৰক্ষিত অসমৰ যি সংকল্প আছিল, সেই সংকল্প সন্মুখত ৰাখি আমাৰ যি মেনিফেষ্টো আছিলে, আমাৰ যি সংকল্প পত্ৰ আছিলে নিৰ্বাচনী, সেই সংকল্প পত্ৰত উল্লেখিত প্ৰতিটো বিন্দু যাতে বিষয় যাতে আমি প্ৰাথমিকতাৰ আধাৰত পৰ্যায়ক্ৰমে আমি সমাধানৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ বা প্ৰতিশ্ৰুতিসমূহ আমি পূৰণ কৰিব পাৰোঁ। তাৰ কাৰণে নতুন চৰকাৰে 12 মে'ত শপত গ্ৰহণ কৰিব। সেই শপত গ্ৰহণ অনুষ্ঠানো এটা ঐতিহাসিক এটা অনুষ্ঠান হ'ব। গতিকে তাতো আমাৰ অসমৰ চৌদিশৰ পৰা BTCৰ পৰাও যথেষ্ট সংখ্যক আমাৰ দুয়োটা দলৰ কাৰ্যকৰ্তা বা তিনিওটা বা 5টা দলৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী আহিব, নিৰ্বাচিত প্ৰতিনিধিসকল আহিব, বুথ কমিটিৰ সভাপতিসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা আহিব, সমৰ্থক শুভাকাংক্ষীও স্বতঃস্ফূৰ্তভাৱে আহিব। সেই ঐতিহাসিকখনটো কিদৰে আমি উদযাপন কৰিম, সেই গোটেই বিষয়বিলাকো আজি আমাৰ বৈঠকত আলোচনা কৰিছোঁ। আৰু 10 তাৰিখে ৰাতিপুৱা 9 বজাত BJP বিধায়িনী দলৰ সভা আৰু 10 বজাত NDA বিধায়িনী দলৰ সভা আমি গুৱাহাটীত আয়োজন কৰিছোঁ। ইতিমধ্যে কাইলৈ আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভাৰত চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী নায়ব সিং চেনী ডাঙৰীয়া কাইলৈ দুপৰীয়াই আমাৰ অসমত আহি উপস্থিত হ'ব। আৰু তেখেতসকলৰ উপস্থিতিতেই এই বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব। আৰু 12 তাৰিখে দিনৰ 11 বজাত নতুন মুখ্যমন্ত্ৰী হিচাপে আমি যিজনক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছোঁ সকলোৱে মিলি তেখেতে শপত গ্ৰহণ কৰিব। NDA শাসিত প্ৰদেশসমূহৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলো আহিব, NDA লিডাৰ্ছ আহিব, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকলৰ বিভিন্নজন মন্ত্ৰী উপস্থিত থাকিব। আমাৰ বিভিন্ন অসম উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক, শৈক্ষিক, আধ্যাত্মিক, বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত নেতৃত্ব দিয়া তেনেকুৱা বিশিষ্ট ব্যক্তিসকলকো ৰাজ্য চৰকাৰে নিমন্ত্ৰণ দিছে বা দিব। গতিকে তেখেতসকলো উপস্থিত থাকিব। এটা ঐতিহাসিক এটা উদযাপন আমি কৰিবৰ কাৰণে সাজু হৈছোঁ আৰু আপোনালোককো আমি নিমন্ত্ৰণ জনাইছোঁ। এই বিষয়টো এতিয়া আলোচনা হোৱা নাই। আমি পৰৱৰ্তী সময়ত এই বিষয়টো নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু তেখেতে গোটেই বিষয়টো চোৱা চিতা কৰিব আৰু নিশ্চয় BTCৰ উন্নয়নৰ কাৰণে যি কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান আকাংক্ষা আছে তাতকৈ বেছি
এটা গুৰুত্বৰে BTCৰ উন্নয়নত সৰ্বাধিক মানে গুৰুত্ব প্ৰদান কৰিম। Thank you, sir.